ত্ৰেতা যুগত দস্যু ৰত্নাকৰে ৰাম নাম লৈ পৰৱৰ্তী সময়ত ৰূপান্তৰিত হৈছিল মহামুনি বাল্মীকি হিচাপে। কালক্ৰমত ৰামায়ণ ৰচনা কৰি জগত হৈ পৰিছিল কীৰ্তিমন্ত। আজি আমি তেনে কিছু বনদস্যুৰ কথাকে ক'ব বিচাৰিছোঁ, যিসকলে এটা সময়ত বনৰীয়া জীৱ জন্তু হত্যা কৰাৰ লগতে গছ গছনি কাটি তহিলং কৰিছিল। পিছে সেইসকল এতিয়া বন সুৰক্ষাৰ অতন্ত্ৰ প্ৰহৰী। নতুন প্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এইসকল বনদস্যুৱে এতিয়া দিনে নিশাই নিয়োজিত হৈ আহিছে বনজ সম্পদ ৰক্ষাৰ ক্ষেত্ৰত। 2003 চনৰ পূৰ্বে এই লোকসকল একোজন চোৰাং চিকাৰী বুলিয়েই পৰিচিত আছিল জনসমাজত। পৰিয়াল পোহপাল দিয়াৰ তাগিদাত এফালৰ পৰা ধ্বংস কৰিছিল বিশ্বখ্যাত মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনজ সম্পদ, হত্যা কৰিছিল উদ্যানখনৰ জীৱ জন্তু। পিছে 2003 চনত এপছুৰ নেতৃত্বত বাক্সা জিলাৰ উপায়ুক্তৰ ওচৰত আত্মসমৰ্পণ কৰি সূচনা কৰিছিল নতুন দিগন্তৰ। জয়চৰণ বসুমতাৰী, নাগেশ্বৰ বসুমতাৰী, সুবোধ বসুমতাৰীহঁতে নিজৰ জীৱন সমৰ্পণ কৰিছিল মানস সুৰক্ষাৰ কামত। বিগত 17 বছৰে সামান্য বেতনতে নিয়োজিত হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা আৰু সংবৰ্ধনৰ কামত। স্থানীয় মাউজি কেন্দ্ৰী ইকো টুৰিজিম ছ'চাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ নেতৃত্বত প্ৰায় 40 জন এসময়ৰ চোৰাং চিকাৰীয়ে এতিয়া হাতত বন্দুক লৈ অহৰ্নিশে মানসৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে। বন বিভাগে এওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নকৰিলেও চৰকাৰী কৰ্মচাৰীৰ সমান্তৰালকৈ কাম কৰি আহিছে। মানস মাউজি কেন্দ্ৰী ইকো টুৰিজিম ছ'চাইটিক টোটেল 40 আছে, যিবিলাক আগতে মানে চিকাৰী আছিল আৰু গছ কটা মানুহ আছিলে। এটা সময়ত আমাৰ বিলটিৰো আছিলে, কিন্তু এতিয়া নাই। এতিয়া মানে গছ কটা আৰু এই চিকাৰীবিলাকে আছে। এতিয়া 12টা কেম্পত মানে এটা কেম্পত 3 জন, ক'ৰবাত কেম্পত 4 জন এনেকুৱাকৈ আছে। এইটো মানে BTCৰ পৰা ৰিমুনাৰেশ্যন আহে। একজনত এতিয়া 6,500কৈ আহে। এইটো উইথ মানে ৰেচন আৰু খাৱাটো লৈ এইটোৱে BTCৰ পৰা ৰিমুনাৰেশ্যনটো মানে মান্থলিটো নাপায়, মানে কেতিয়াবা বছৰৰ 6 মাহত আহে, কেতিয়াবা বছৰ মানে বছৰৰ শেষ হ'লে আহে আৰু তেনেদৰে এইসকল চলি আছে। এতিয়া এনেকুৱাই চলি আছে, উপায় নাই। তেওঁলোকে সুৰক্ষাৰ কামত জড়িত হয়। এতিয়া সুৰক্ষাৰ কামত জড়িত ডেইলি মানে এতিয়াতো ষ্টাফো বাঢ়িল, যেনিবা ডিপাৰ্টমেণ্টত এতিয়া জইণ্ট পেট্ৰলিং হয়। এতিয়া এটা টাইমত মানে যেতিয়া ষ্টাফ নাছিলে, মানে আমাৰ মাত্ৰ পেট্ৰলিঙত যোৱা আছিলে, এতিয়া জইণ্ট পেট্ৰলিং কৰে। মানুহ কেনেধৰণে তেওঁলোকক মানে হেৰি কৰি কামত নিয়োজিত কৰি থাকে? বসুমতাৰী আৰু মই আগতে আছিলোঁ হেৰিত ইয়াতে চোৰ চিকাৰী। তাৰপিছত আমি এইটো আৰু আগতে চিকাৰী আছিল। চিকাৰীৰ পিছত 2003 পৰা আৰু 2002 পৰা আমি চিকাৰী এৰি দিলাক, আৰু 2003 পৰা আমি এই ইঞ্জৰ পৰা নিজৰ সুখী দিলোঁ আৰু পাছত আৰু কি হ'ল, আমি উপায়টো নাই। কিন্তু এইবাৰ কামটো কৰি ঘূৰি 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 এই গাছ গছনি তাৰ পৰা কিবা হেৰি আছিল, এইটো মানে ধ্বংস হৈ গ'ল। মানে কত মানুহ আছিল, তো কটাই মানে গছ গছনি কাটা হ'ল, বা চিকাৰী বহুত চিকাৰী আছিল। এইটো আমি মানে কৰি কেতিয়াবা ফুটকি এইটো আমি নহ'ব, এইটো মানে আমাৰ কিবা আমাৰ সম্পত্তি হৈ যাব। পাছত এইটো আমি ৰেখা কৰিব লাগিব। তাৰপাছত এইটো আস্তে আস্তে আমি মনত কৰি এইটো জংঘলটো আমি বৰ্তমান ৰেখা কৰি আছে। বৰ্তমান এতিয়ালৈকে আছে। বৰ্তমান আমাৰ এতিয়ালৈকে আমি চিন্তা কৰি আমি এতিয়ালৈকে আমাৰ চৰকাৰৰ পৰা এই ভাবি আছে আমি, কিন্তু চৰকাৰ কিবা ভাবি নাছিল। চাকৰি ফাকৰি কিবা হেনটেন সেইটো আৰু মানে কেতিয়াবা ভাম নেকি, এইটো মানে আশা কৰি আছে। বৰ্তমান এতিয়ালৈকে BTCৰ পৰা মানে এতিয়ালৈকে দিয়া নাই নেকি আমাৰ চাকৰি, আৰু বেতনটো নাই আমাৰ, মাত্ৰ 6,000 4,000 মাত্ৰ পায়। এইটো আমি কিবা কিবি কাম কৰি কৰি একোৱাকৈ কিবা চলি বুলি আছে, কিবা বেটি আছে, এইটো আৰু হাজিৰা কৰি এতিয়ালৈকে মিছ কৰি এইটো তাকে আৰু আমি খাই চেঞ্জি কৰি আমি জিতি আছে আৰু বৰ্তমান। তেতিয়াই আমাৰ এইটো নালাগে মাবা কৰি এই ৰেখা খুলি বুলি এই মুনাজটো আমি ৰেখা খুলিম বুলি পাছে আমি এইটো আশা কৰিছে আৰু বৰ্তমান এতিয়া চলি আছে। এতিয়া বৰ্তমানেও আমি আশা কৰিম বা চেষ্টা কৰিম যিকোনো মৰালৈকে। এইটো মানে আমাৰ যিখিনি বস্তু চাব লাগিব এই চৰকাৰটো, এনেই চাকৰি লাগে বুলি দিব লাগে বুলি এইটো আশা কৰি আছে বৰ্তমান। যদি দিব লাগে বৰ্তমান এই আমি আশা কৰি আছে। আগতে আছিল মানে এৰি দি কিন্তু চব চৰচিয়াৰবিলাক আমি বাধা দি লোকে আছিল, লোকটো বাধা দি এতিয়া সুৰক্ষাৰ কামত মানে এইটো আমাৰ ইঞ্জত সুৰক্ষা দিছে আৰু আমি প্ৰতিবেদক BTC এক্সপ্ৰেছ।